প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ ৪-৫টা মান দিন, কিন্তু ৰাজনৈতিক প্ৰচাৰ চালে দেখা যায় বুজিবই নোৱাৰি যে এই নিৰ্বাচনখন কিহৰ বাবে হৈ আছে, কিহৰ নিৰ্বাচন। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰ্শকক বুজাই ক'লে, যিসকল দৰ্শকে বুজিব পৰা নাই যে এই নিৰ্বাচনখন কিয় হৈ আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই দৰ্শকসকলক বুজাই দিলে যে এয়া কিহৰ বাবে নিৰ্বাচন হৈ আছে। এই লোকসভা নিৰ্বাচন আমি ৰাজ্যত চৰকাৰ বনাবৰ কাৰণে নকৰোঁ। এই নিৰ্বাচন আমি কাৰ কাৰণে কৰোঁ যে দেশত কোনে চৰকাৰ গঠন কৰিব। হয়, মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে। নিৰ্বাচন এইবাৰ লোকসভা নিৰ্বাচন, আৰু লোকসভা নিৰ্বাচনত সাংসদ নিৰ্বাচন কৰা হয়, বিধায়ক বা তেনেকুৱা কোনো পঞ্চায়তৰ নেতা নিৰ্বাচন কৰা নহয়। কিন্তু শাসকীয় পক্ষৰ যি প্ৰচাৰ, সেই প্ৰচাৰত পঞ্চায়ত লেভেলৰ কৰ্মৰাজিৰ কথা তেওঁলোকে উল্লেখ কৰিছে। অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি তেওঁলোকে ভোট বিচাৰি আছে। অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম বিতৰণ কৰি তেওঁলোকে ৰাইজৰ পৰা ভোট বিচাৰি আছে। সূতা কম্বলৰ কথা কোৱা হৈ আছে, আৰু সেই সূতা কম্বলৰ কথা কৈ তেওঁলোকে ভোট বিচৰাৰ এক পন্থা তেওঁলোকে অৱলম্বন কৰিছে, বিশেষকৈ শাসকীয় পক্ষই। যিহেতু এয়া কেন্দ্ৰ চৰকাৰ গঠনৰ নিৰ্বাচন, সাংসদ নিৰ্বাচন, গতিকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবিলাকৰ কথা বতৰাবিলাক এই নিৰ্বাচনৰ আগমুহূৰ্তত হ'ব লাগিছিলে। কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত 2014 হওক বা 2019 হওক কি কথা নৰেন্দ্ৰ মোদীয়ে কৈছিলে, তেওঁলোকে নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখে আৰু নৰেন্দ্ৰ মোদীৰ চেহেৰা দেখুৱাই ভোট খুজিব বিচাৰে। গতিকে নৰেন্দ্ৰ মোদীয়ে 2014 আৰু 19ত কি কথাবোৰ কৈছিলে, সেই কথাবিলাকে ৰাইজক মনত পেলাই দিব লাগে, আৰু বিৰোধীয়ে এই কাম কিছু পৰিমাণে কৰিছে বুলি ক'ব লাগিব। কিন্তু শাসকীয় পক্ষৰ নেতাসকলৰ মুখত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ কথা নাই। মানে কেন্দ্ৰীয় চৰকাৰে কি আঁচনিৰ কথা কৈছিলে সেইবিলাক আপোনালোক সকলোৱে ভালদৰে জানে। বছৰি 2 কোটি চাকৰিৰ কথা কৈছিলে, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদি বিভিন্ন ধৰণৰ আঁচনিৰ কথা তেওঁলোকে কৈছিলে। কিন্তু সেইবিলাক আঁচনিৰ জৰিয়তে দেশৰ জনতা কিমান, বা আপোনাৰ সমষ্টিৰ মোৰ সমষ্টিৰ কিমান জনতা উপকৃত হৈছে, কেনেধৰণে উপকৃত হৈছে, সেইবিলাকক লৈ বিশেষ কোনো ধৰণৰ কথা বতৰা শাসকীয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰত দেখা পোৱা নাযায়। তেওঁলোক ব্যস্ত হৈ আছে এতিয়া ধৰ্মীয় ৰাজনীতিত আৰু অৰুণোদয়ৰ ফৰ্ম বিতৰণ কৰা ৰাজনীতিত, তেনেধৰণে মোগলৰ ৰাজনীতিত আৰু মুছলমানৰ ৰাজনীতিত, নামাজৰ ৰাজনীতিত তেওঁলোক জঁপিয়াই পৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে ভোটৰ সময়খিনিত বিশেষকৈ জনতাক বা ভোটাৰক তেওঁলোকে আভুৱা ভাৰিবলৈ তেওঁলোকে এনেধৰণৰ কথা বতৰাবিলাক পাতি আছে, যাতে চৰকাৰৰ যি কৰ্মৰাজিৰ কথাবিলাক আছে সেইবিলাক জনসাধাৰণৰ মাজলৈ নাহে। 2014 চনৰ পূৰ্বে কোৱা হৈছিলে যে ডিজেল পেট্ৰলৰ মূল্য আধা কৰি দিয়া হ'ব, প্ৰতিবিধ সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হ'ব, কিন্তু সেই ধৰণৰ কথাবিলাক এতিয়া কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ কথাবিলাক নেতাসকলৰ মুখত দেখা পোৱা নাই। ৰাজ্যখনৰ জনতা, দেশখনৰ জনতা কেনেধৰণে ইমান নিৰ্বিকাৰ হ'ব পাৰে, কেনেধৰণে ইমান নিৰ্লিপ্ত হ'ব পাৰে যে মুখ্যমন্ত্ৰীও এতিয়া যি শাসকীয় দল, সেই শাসকীয় দলৰ মুখ্যমন্ত্ৰীও এতিয়া মনত পেলাই দিব লগা হৈছে ৰাইজক যে আপোনালোকে সাংসদ নিৰ্বাচন কৰক, এই নিৰ্বাচনখনত বিধায়ক নিৰ্বাচন কৰা নহয়। যদি বিধায়ক নিৰ্বাচন কৰা নহয়, তেনেহ'লে ৰাইজৰ মাজত এই প্ৰশ্নটো উত্থাপন হ'ব লাগিছিলে যে কেন্দ্ৰীয় চৰকাৰৰ যি আঁচনি আছিলে, কেন্দ্ৰীয় চৰকাৰৰ কাম কাজৰ হিচাপ আপোনালোকে দিয়ক। কিন্তু জনতাই সেই ধৰণৰ কথা পতা নাই, আৰু সেইকাৰণেই নেতাই, মুখ্যমন্ত্ৰীয়ে সেই কথাবিলাক সোঁৱৰাই দিছে। ইমানৰ পিছতো আমাৰ যি চেতনা সেয়া নাজাগিবনে? ইমানৰ পিছতো অৰুণোদয়ৰ ফৰ্ম ফিল-আপ, অৰুণোদয়ৰ আঁচনি পোৱাৰ নামত আমি ভোট দি থাকিমনে? কেন্দ্ৰীয় চৰকাৰে যিবিলাক কথা কৈছিলে সেই কথাবিলাক কিয় ভাবিব পৰা নাই এই ভোটৰ নিৰ্বাচনৰ যি সময়, এই সময়খিনিত? তেওঁলোকে আজিও কৈ ফুৰিছে, বিশেষকৈ বিজেপিৰ নেতাসকলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিও কৈ ফুৰিছে যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তেওঁ গেৰেণ্টি। তেওঁ পৰিবাৰবাদৰ কথা কয়, পৰিয়াল কেন্দ্ৰিকতাৰ কথা কয়, কিন্তু বিজেপিত যি এতিয়ালৈকে যি তালিকা ঘোষণা কৰিছে তাত একাধিক পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ চেহেৰা তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকাত প্ৰকাশিত হৈছে। অৰ্থাৎ পূৰ্বৰে পৰা কাৰোবাৰ পিতৃ আছে ৰাজনীতিত, তেওঁৰ পুত্ৰক টিকট দিয়া হৈছে, কাৰোবাৰ বোৱাৰীক টিকট দিয়া হৈছে। তেনেধৰণৰ বহু সংখ্যক উদাহৰণ আছে যে বিজেপিৰ প্ৰাৰ্থী তালিকাত পৰিয়াল কেন্দ্ৰিকতাৰ ধাৰাটো তেওঁলোকে বুৱাই লৈ যাব বিচাৰিছে। অথচ সেইগৰাকী প্ৰধানমন্ত্ৰী বা সেইগৰাকী বিজেপিৰ নেতাই কৈ ফুৰিছে যে পৰিয়াল কেন্দ্ৰিকতাৰ বিৰুদ্ধে তেওঁলোকে নিৰ্বাচন খেলি আছে, আৰু বিৰোধীসকলক কেইজনমান পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ তেওঁলোকে আভুৱা পাৰিব বিচাৰিছে ৰাইজকহে। জনসাধাৰণক এই কথাবিলাক তেওঁলোকে বিচলিত কৰাৰ বাবে প্ৰকাশ কৰিছে, তাত কোনো দ্বিমত নাই। কিয়নো যদি তেওঁলোকৰ হাতত অপশ্যন থাকিলে হয়, যদি তেওঁলোকৰ যি কৰ্মৰাজি আছিলে বিগত 10 বছৰৰ, তাৰ যদি খতিয়ান তেওঁলোকে দাঙি ধৰিব পৰা হ'লে হয়, তেনেহ'লে এনেধৰণৰ তৰল মন্তব্যবিলাক বিজেপিৰ নেতাসকলে কৰি নুফুৰিলে হয়। আনহাতে বিৰোধীয়ে হাজাৰ প্ৰচেষ্টা কৰিও
কেন্দ্ৰীয় চৰকাৰক বা নৰেন্দ্ৰ মোদী চৰকাৰ বা নেতাসকলক, বিজেপিৰ নেতাসকলক যিবিলাক ৰাইজৰ সমস্যা আছে, যিবিলাক ৰাইজৰ ইছ্যু আছে, সেইবিলাকৰ ওচৰলৈ আনিব পৰা নাই। তেওঁলোকে বিভিন্ন অজুহাতত, বিভিন্ন বাহানা দেখুৱাই তেওঁলোকে বেলেগ ফালে ফালৰি কাটিব বিচাৰিছে। যেনে অলপতে বিৰোধী এগৰাকী নেতা তেজস্বী যাদৱে মাছ খোৱাৰ ভিডিঅ' এটা ৰেকৰ্ড কৰি তেওঁ প্ৰকাশ কৰিছিলে, আৰু তাকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে। প্ৰধানমন্ত্ৰী অধৈৰ্য হৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ মুখেৰে সেই কথা কৈছে। কি কৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? लेकिन जब बात बर्दाश्त से बाहर हो जाती है तो लोकतंत्र में मेरा दायित्व बनता है मैं देश को सही चीजों का सही पहलू बताऊं और वो मेरा कर्तव्य पूरा कर रहा हूं। ইয়াৰ পিছত আমি এই কথাটো ভাবিব পাৰি যে এগৰাকী প্ৰধানমন্ত্ৰী হৈ বিৰোধী এগৰাকী সাধাৰণ নেতাৰ কথাত যদি তেওঁ অধৈৰ্য হৈ যাব পাৰে, তেওঁৰ সীমা চেৰাই যাব পাৰে, তেনেহলে দেশৰ যি সাধাৰণ জনতা বছৰ বছৰ ধৰি তেওঁৰ মূল্য বৃদ্ধি, নিবনুৱা সংস্থাপনৰ সৈতে এনেধৰণৰ সমস্যাৰ সৈতে যুঁজি আছে, তেওঁলোক কিমান অধৈৰ্য হ'ব, তেওঁলোকৰ সীমা চেৰাই গৈছে নে নাই, তেনেধৰণৰ কথাবিলাক ভাবিব পাৰি। কিন্তু এনেধৰণৰ কথাবিলাক ভাবিবলৈ আমাৰ যেন ৰাইজৰ এতিয়া সময় নাই। ৰাইজৰ মাজত যেন তেনেধৰণৰ কথাবিলাকক লৈ আলোচনা কৰাৰ কোনো ধৰণৰ অৱকাশ তেওঁলোকৰ মাজত নায়েই। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে, নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ দৰে ৰাজ্যৰ কথা পাতিব নোৱাৰে, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে নিবনুৱাৰ কথা পাতিব নোৱাৰে, নাৰী সুৰক্ষাৰ কথা কয়, কিন্তু প্ৰকৃততে য'তে নাৰীৰ নিৰ্যাতিত হয় সেইবিলাকৰ কথা পাতিব নোৱাৰে, নিৰ্বাচনৰ সময়ত সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে ইউটিউবত বা সামাজিক মাধ্যমসমূহত গেমিং কৰা, গেমৰ পেজ চলোৱা ইউটিউবাৰসকলৰ সৈতে বহি ঘণ্টাৰ পিছত ঘণ্টা নৰেন্দ্ৰ মোদীয়ে কথা পাতিব পাৰিছে। গতিকে এইগৰাকী নেতা, এনেধৰণৰ নেতা যাক এইবাৰ লোকসভা নিৰ্বাচনৰ সৈতে জৰিয়তে নিৰ্বাচিত কৰিবলৈ ৰাইজ গৈ আছে, এনেধৰণৰ নেতাই কেনেধৰণৰ সমস্যাক গুৰুত্ব দিয়ে আৰু ৰাইজৰ সমস্যাৰ পৰা কেনেধৰণে তেওঁলোকে পলাই ফুৰে, আৰু ফকতীয়া কিছুমান বিষয় যেনে ইউটিউবাৰৰ সৈতে, গেম চলোৱা ইউটিউবাৰৰ সৈতে তেওঁ বহি আলাপত মিলিত হয়, তেনেধৰণৰ নেতাক এইবাৰ পুনৰ নিৰ্বাচন কৰিবলৈ গৈ আছে নেকি ৰাইজে? এতিয়া ভাবিব পাৰে আমাৰো সীমা, ধৈৰ্যৰ সীমা চেৰাই গৈছে। নিশ্চিতভাৱে আমাৰো ধৈৰ্যৰ সীমা চেৰাই গৈছে। যিগৰাকী প্ৰধানমন্ত্ৰীয়ে একাধিক প্ৰতিশ্ৰুতি তেওঁ দিছিলে যে এই প্ৰতিশ্ৰুতিবিলাক পালন কৰিব, বিগত 10 বছৰ পিছতো সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰাটো দূৰৰ কথা, সেই প্ৰতিশ্ৰুতিবিলাক এতিয়া যেতিয়া তেওঁ মনতো নপেলায়, তেনেহলে আমাৰ ধৈৰ্যৰ সীমা নিশ্চিতভাৱে চেৰাব। এনে সময়ত সাধাৰণ নাগৰিক এগৰাকীৰ ধৈৰ্যৰ সীমা চেৰাই যোৱাটো অতি স্বাভাৱিক।